পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমি আছাম মিক্স ইনফৰমেশ্যন ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকলে এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ আহিছে যে হাই স্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল। এই কথা জনালে শিক্ষামন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে যে হাই স্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা কোভিড পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে। এই কথা আমি সাংবাদিকৰ জৰিয়তে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ সৈতে পোনে পোনে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো বন্ধু বান্ধৱীসকলে ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যি পৰীক্ষা অসমৰ পৰীক্ষা বাতিল কৰা হৈছে, আজি এই সিদ্ধান্তত উপনীত হৈছে আৰু আজি যিহেতু এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিলে আৰু সেই বৈঠকত এক প্ৰকাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যিহেতু স্বাস্থ্য বিভাগ বা কেবিনেটে পৰামৰ্শ আগবঢ়াইছিল পৰীক্ষা পতাটো সম্ভৱ নহয় বুলি কৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি যিখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছে আৰু সেই সভাৰ পিছত এই কথাই পোহৰলৈ আহিছে যে তেওঁলোকে আজিৰ যিখন সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে আগন্তুক দিনত যি পৰীক্ষা সেই পৰীক্ষা বাতিল কৰা হৈছে। অকণমান সাহিত্য সভাৰ প্ৰতিনিধি আৰু শিক্ষা বিভাগৰ যি প্ৰতিনিধি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছিল সেই সভাৰ পিছত এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে অসমত পৰীক্ষা বাতিল কৰা হৈছে। আৰু এই মুহূৰ্তত শিক্ষামন্ত্ৰীয়ে এক সংবাদমেলৰ আয়োজন কৰিছে, আমি পোনপটীয়াভাৱে তালৈ লৈ যাব বিচাৰিছোঁ। বহুতো উৎকণ্ঠাৰ মাজত থকা অসমৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত কৰা নকৰা বিষয়টোক লৈ আজি দিছপুৰত এখন উচ্চ পৰ্যায়ৰ আমাৰ এখন সভা অনুষ্ঠিত হয়। এই সভাত অসম চৰকাৰৰ শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ, সেৱা, হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ লগত সদৌ অসম ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি, অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ প্ৰতিনিধি, আছাম একাডেমিক কাউন্সিল, সদৌ অসম শিক্ষক সন্থা, মাধ্যমিক শিক্ষক সন্থা আদি কৰি বহুকেইটা প্ৰতিনিধিত্বকাৰী সংগঠনৰ লগত আমি দীৰ্ঘ সময় ধৰি বিষয়টো পৰ্যালোচনা কৰোঁ আৰু এই সভাতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে গোটেই কোভিড পৰিস্থিতিটোৰ ওপৰত এটা প্ৰেজেণ্টেশ্যন, এটা উপস্থাপনা তেওঁলোকে আগবঢ়ায় আৰু তেওঁলোকে আমাক জনায় যে মে' জুন মাহটোতে আমাৰ যিসকল 0ৰ পৰা 18 বছৰ বয়সলৈকে থকা যিটো জনসংখ্যা, তেওঁলোকৰ যথেষ্ট সংখ্যক লোক কোভিডত আক্ৰান্ত হৈছে আৰু ইয়াৰ পাৰ্চেণ্টেজ হিচাপত শতকৰা হাৰত আমাৰ যিমান লোক কোভিডত আক্ৰান্ত হৈছে তাৰে 14% লোক এই বয়স গ্ৰুপৰ মাজৰ পৰা হৈছে। যদি 11ৰ পৰা 18 বছৰ বুলি চোৱা যায় তেতিয়াহ'লে এই সংখ্যাটো হ'ব 10%। কোভিড পৰিস্থিতিটো বৰ্তমান সামগ্ৰিকভাৱে অসমত এতিয়াও কিছু উন্নতি যদিও দেখা গৈছে, যে ইয়াত পজিটিভিটি পাৰ্চেণ্টেজটো 2ৰ পৰা 3ৰ মাজলৈকে আহিছে যদিও অসমৰ কিছুমান জিলাত পৰিস্থিতিটো এতিয়াও অতি উদ্বেগজনক হৈ আছে। উদাহৰণস্বৰূপে আমাৰ কাছাৰ জিলা, গোলাঘাট জিলা, মৰিগাঁও জিলা, গোৱালপাৰা জিলা, যোৰহাট, এই জিলাসমূহত পৰিস্থিতিটো ইয়াত কোভিড পজিটিভিটিৰ শতকৰা হাৰটো এতিয়াও 4ৰ ওপৰত আছে, ক'ৰবাত 5 আৰু 6ৰ মাজত আছে। গতিকে এনেকুৱা এটা পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰা সম্পৰ্কে তেওঁলোকে কৈছে যে এই পৰিস্থিতি পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে অনুকূল নহয়। গতিকে তেওঁলোকে দিয়া প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আৰু আমি এইটো তেওঁলোকৰ পৰা জানিব বিচাৰিছিলোঁ যে আপোনালোকে কেতিয়া আশা কৰিব পাৰে যে আপোনালোকে এটা আমাক ক'ব পাৰিব যে পৰীক্ষা পাতা সম্পৰ্কে এটা নিৰ্দিষ্ট ছিগনেল কেতিয়ালৈ দিব পাৰে বুলি কওঁতে তেওঁলোকে জনাইছে যে জুলাই মাহৰ 3য় সপ্তাহৰ আগত আমি নিৰ্দিষ্ট কোনো কথা ক'ব নোৱাৰোঁ আৰু আমাৰ পৰিস্থিতিটো হ'ল আমি জুলাই মাহলৈকে ৰখিব নোৱাৰোঁ পৰীক্ষা পাতিম নে নাপাতিম এই বিষয়ে সিদ্ধান্ত লোৱাৰ কাৰণে। সেইকাৰণে আজি সকলোৰে সহমত সাপেক্ষে আমি এনেকুৱা এটা সিদ্ধান্তত উপস্থিত হৈছোঁ যে এই 2021 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত নহ'ব। মই পুনৰ সকলোকে জনাব বিচাৰিছোঁ যে কোভিড পৰিস্থিতিৰ কাৰণে সংক্ৰমণৰ হাৰটো এতিয়াও নিয়ন্ত্ৰিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত 2021ৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা আমি এইবাৰ অনুষ্ঠিত কৰিবলৈ সক্ষম নহ'ম, অৰ্থাৎ পৰীক্ষা অনুষ্ঠিত নহ'ব।